নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ঘৰতে অতি সহজে কেনেকৈ দহি গাঠোঁ তাকেই দেখুৱাম। আহক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই আজি দহি গাঁঠিবলৈ লোৱা কাপোৰযোৰ হৈছে এইযোৰ, আৰু মই অলপমান গাঁঠি থৈছোঁ দহি। এয়া চাওক। আৰু মই এতিয়া দহি বাঠিবলৈ এইটো দলি গুলি লৈছোঁ, আৰু এটা গুলি লৈছোঁ, আৰু এটা বেজী। এখন দীঘল বহী লৈছোঁ, আৰু এতিয়া বহীখনত মই এই ধৰণে ঘূৰাই ঘূৰাই সূতাবোৰ ওলাই ল'ম। আপোনালোকে হিচাপ কৰি ল'ব কিমানডাল ঘূৰাইছে, আৰু আপোনালোকে যদি শকত কৰিব বিচাৰে তেনেহ'লে বেছিকৈ ল'ব, আৰু ক্ষীণকৈ কৰিব বিচাৰিলে কমকৈ ল'ব। এতিয়া মই সূতাখিনি কাটি উলিয়াই ল'ম, আৰু এটা ঢিলাকৈ গাঁঠি দি ল'ম শেষৰ ফালে, যাতে লৰচৰ নহয় সূতাবিলাক। এতিয়া এটা বেজীৰে সূতা ভৰাই লৈছোঁ, আৰু এইটো আপোনালোকে জোখ এটা লৈ ল'ব কিমান দূৰত গাঁঠিব বিচাৰে বা ওচৰত। এই ধৰণে প্ৰথমে গাঁঠি দি ল'ম। মই 5টামান দি লৈছোঁ। এতিয়া ৰছী দুডালৰ মাজত মই দহি গাঁঠিবলৈ লোৱা সূতাখিনি ভৰাই দিম মাজত। তাৰপিছত মই টাইটকৈ গাঁঠি দি ল'ম আকৌ কেইবাটাও, 3-4টামান দি ল'ব, আৰু যাতে খুলি নাযায়। এতিয়া দুইটা ছাইডৰ পৰা সূতাখিনি এইদৰে লগাই ল'ব। এতিয়া ইয়াতে গাঁঠি মাৰিম। বেজীটো একেবাৰে শেষৰ ফালে লৈ আপোনালোকে এই ধৰণে গাঁঠি দিব, আৰু টাইট কৰি ল'ব যাতে খুলি নপৰে। এই ধৰণে মই কেইটামান দি ল'ম গাঁঠি। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি দহিটো চুটি বা দীঘল কৰি ল'ব পাৰে। এয়া চাওক, মই আপোনালোকক গাঁঠি দেখালোঁ। এই ধৰণে আপোনালোকে ঘৰতে অতি সহজতে দহি গাঁঠি ল'ব পাৰে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।